নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মই মিণ্টু কুমাৰে আপোনালোক সকলোকে আপোনালোকৰ চেনেল যাযাবৰী টক শ্ব'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অজয় দেৱগনৰ দ্বাৰা পৰিচালিত আৰু অভিনীত আপকামিং বলিউড ছবি ভোলাৰ ছেকেণ্ড টিজাৰটো মুক্তি লাভ কৰিছে, যিখন চিনেমা 2019ৰ তামিল চিনেমা কেথিৰ অফিচিয়েল ৰিমেক হয়, হিন্দী ৰিমেক হয়। আৰু এই টিজাৰটো চোৱাৰ পিছত মোৰ মতামত কি সেয়া আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। তেতিয়াহ'লে পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি आशा करिलो। जो बाप 10 साल में गुड़िया ना दे पाया, वो एक रात में दुनिया देने की सोच रहा है। आज फिर जीने की तमन्ना फिर जीने की तमन्ना एक बार जब उसने रण को तिलक लगा दिया, भूल जाता है उसके धड़ पे समझ। ভোলা এখন আপকামিং বলিউডৰ চিনেমা হয়, যিখন কেথি চিনেমাখনৰ অফিচিয়েল হিন্দী ৰিমেক হয়। আৰু এই চিনেমাখন অজয় দেৱগনে পৰিচালনা কৰিছে। ইয়াত অজয় দেৱগন আছে, তব্বু আছে, আৰু খবৰ পোৱা মতে ইয়াত অভিষেক বচ্চনেও এটা ভিলেইনৰ কেৰেক্টাৰত অভিনয় কৰিছে। আজি ইয়াৰ ট্ৰেইলাৰটো মুক্তি লাভ কৰিলে। ট্ৰেইলাৰটো মই চালোঁ আৰু ট্ৰেইলাৰটো চাই উঠাৰ পিছত সঁচাকৈ ট্ৰেইলাৰটো চাই মজা লাগিছে। গুলি বাবাল ট্ৰেইলাৰ হয়। হয়তো কেথি চিনেমাখন আপোনালোকে চাইছে, হিন্দীত এভেইলেবল আছে, চাব পাৰে। মই কেথি চিনেমাখন বহুতবাৰ চাইছোঁ আৰু যেতিয়া এখন হিন্দী ৰিমেক কৰিব বুলি শুনিছিলোঁ ভোলা নামত, মোৰ অলপ চিন্তা এটা হৈছিলে কিনো ৰিমেক। কিন্তু আজি এই চিনেমাখনৰ ভোলাৰ যেতিয়া টিজাৰটো চালোঁ, ছেকেণ্ড টিজাৰটো আৰু ফাৰ্ষ্ট টিজাৰটো মই যেতিয়া চাইছিলোঁ, আজি এই টিজাৰটো চোৱাৰ পিছত এটা কথা মোৰ বিশ্বাস আছে যে এই চিনেমাখন কেথিৰ হিন্দী ফ্ৰেম টু ফ্ৰেম ৰিমেক নহয়, অলপ কাহিনীত চেঞ্জেছ কৰা হৈছে। চ' চাবলৈ মই এক্সাইটেড হৈ আছোঁ। আৰু ইয়াত ট্ৰেইলাৰটো যি ধৰণে এডিট কৰা হৈছে, খুবেই ফাষ্ট পেচ হয়, মোৰ ভাল লাগিছে। আৰু অজয় দেৱগনৰ যিটো ডেডলি লুক, মজা লাগিছে। আৰু এটা BGM চলি থাকে, পুৰণা এটা হিন্দী গান, আজ ফিৰ জীনে কি তমন্না হে। এই গানটো এটা একশ্যন পেক চিনেমাৰ বেকগ্ৰাউণ্ড হিচাপে ধুনীয়াকৈ টিজাৰটোত চলি গৈ থাকে। সঁচাকৈ টিজাৰটো মোৰ ভাল লাগিছে। আৰু যিটো চিনেমাটোগ্ৰাফী ইয়াত দেখুওৱা হৈছে আৰু যিকেইটা একশ্যন ট্ৰেইলাৰটো দেখুওৱা হৈছে, মজা। এটা কথা ঠিক, যদিও এইখন ৰিমেক চিনেমা হয়, কিন্তু এইখন ফ্ৰেম টু ফ্ৰেম ৰিমেক নহয়। কিবা এটা নতুনত্ব হয়তো ইয়াত অজয় দেৱগনে এজন পৰিচালক হিচাপে ইয়াত ঢালি দিছে। আৰু তেখেতৰ এক্টিংটো একদম স্মুথ হয়, চবেই জানে তেওঁ কেনেকুৱা এক্টিং কৰে। আৰু তব্বু আছে, তব্বুৰ এক্টিঙো অভিয়াছলি ভাল হ'ব। সেয়েহে মই চিনেমাখনৰ আশাবাদী। ট্ৰেইলাৰটো মোক খুবেই ভাল লাগিলে, অৰ্থাৎ টিজাৰটো মোক খুবেই ভাল লাগিলে। ভোলাৰ ছেকেণ্ড টিজাৰটো আপোনালোকে গৈ এবাৰ চাব পাৰে, ইউটিউবত এভেইলেবল আছে। আৰু এই চিনেমাখন চাবলৈ মই এক্সাইটেড হৈ আছোঁ। আশা কৰোঁ চিনেমাখনো যাতে ভাল হয়। চ' এয়া আছিল এটা সৰু ভিডিঅ', আপোনালোকৰ মোৰ মতামত প্ৰকাশ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু যদি অন্তৰৰ পৰা কয়, প্লিজ চেনেলটো ছাপোৰ্ট কৰিব। বাকী সিদ্ধান্ত আপোনালোকৰ। ধন্যবাদ।